নামঘৰ ভাগিৰ কথা কওঁতে আৰু এটা কথা মই কৈ থৈ যাব লাগিব। আমাৰ নতুন প্ৰজন্মক লৈ এই কথাটো সকলোৱে কয় যে নতুন প্ৰজন্ম নামঘৰলৈ আহিব নিবিচাৰে, যে ল'ৰা ছোৱালী আজিকালি নামঘৰলৈ নাহে বুলি কয়। বাৰ্থডে পাৰ্টি এটাত যেনেকৈ যাবলৈ ইচ্ছুক, আজি নিশা যদি ক'ৰবাত কিবা অনুষ্ঠান এটা থাকে যাবলৈ যিমান ইচ্ছুক, আজি আন এটা অনুষ্ঠানলৈ যাবলৈ তেওঁলোক যেনেকৈ আগ্ৰহী হৈ থাকে, নামঘৰলৈ আহিবলৈ ইচ্ছুক নহয় বুলি কয়। এই কথাটোত আপোনালোকে অনুভৱ কৰেনে? আপোনালোকে ভাবেনে যে ভুলখিনি ক'ত হৈছে? আমি এইটো ক'লেও নহ'ব যে নতুন প্ৰজন্ম নাহে কিয়, তেওঁলোকক আনিব লাগে। তেওঁলোকক আমি জোৰ দি আনিব নালাগে। নহাৰ আৰু এটা কাৰণ আছে, কিয় জানে? এই যে নামঘৰলৈ আহি নামঘৰৰ পৰা উভতি গৈ যেতিয়া ঘৰখনৰ মাতৃগৰাকীয়ে যেতিয়া ঘৰত গৈ ক'ব আজি শইকীয়ানীৰ লগত এইটোহে হ'ল, এই নামঘৰত প্ৰসংগত কি হ'ল তেওঁ গম নাপায়। পিছফালে বহি শইকীয়ানী বৰুৱানীৰ কাহিনী আৰম্ভ কৰিছে। আমুকৰ ল'ৰাটোৱে আমুকত চিট পালে, তামুকৰ ছোৱালীজনী কালি বাইকত আহিছিল, কোনটো ল'ৰাৰ লগত আহিছিল নাজানো নহয়, ইহঁতৰ চাগে বিয়া ঠিক হৈ আছে দেই।